কাহে আকৌ ধৰাৰ কাৰণটো হৈছে সেয়া আমাৰ বগৰী আৰু যিকেইটা তলত সৰে ৰাতিপুৱা এয়া চালনীত এক চালনী দাঁতটো এই আমাৰ ধুনু দাঁত গৈছে মাছে দানা খোৱা ষ্টাৰ্ট কৰিছে মই কান্তা বনালো আমি ফুকু মোৰ কাপোৰযোৰ মোৰ ফেভাৰিট কাপোৰযোৰ ইমান ভাল লাগিছিলে নহয় কাপোৰযোৰ দেখি পেলাই হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে মই অলপ দিনৰ পৰা ভিডিঅ' দিবই পৰা নাই কামৰ পৰাটো আজৰিটো পিছৰ কথা কিন্তু ভিডিঅ' নিদিয়াৰ কাৰণটো হৈছে একদম গোটেইকেইটাৰে কাহ চৰ্দি মুকুৰো চৰ্দি হৈ আছে কাহ আৰু আমাৰ দুটাৰ ইমান কাহ হৈছে ৰাতি শুবই নোৱাৰোঁ কফ চিৰাপ 3টাকে বটল খালোঁ অকণ ভাল পাওঁ নহয় তাৰপিছত আকৌ কি হয় কাহে আকৌ ধৰে আৰু কাহে আকৌ ধৰাৰ কাৰণটো হৈছে সেয়া আমাৰ বগৰী একদম দুইটাই ৰাতিপুৱা পকা বগৰীকেইটা দেখি পেলাই ৰ'বই নোৱাৰোঁ খাই দিওঁ ৰাতি ভাবোঁ কেলে খাইছিলোঁ বাৰু বগৰীকেইটা কাহে ধৰিলে আৰু সেইফালে দেখিছে চাগে আমাৰ বগৰী পূৰা লাগি আছে অলপ পকিছেও আৰু যিকেইটা তলত সৰে ৰাতিপুৱা এয়া চালনীত এক চালনী কৰি হৈছেগৈ আৰু এয়া পকা বগৰী এইখিনি ভালকৈ পকাৰ পিছত আচাৰ বনাম আপোনালোকেও চাগে দেখি পেলাই বগৰীজোপা ইমান ধুনীয়া নহয় খাবলৈ খাই থাকিবলৈ মন যায় বগৰী দেখিলে আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া যাওঁ মোক খুৱাবলৈ মোকোক বাইদেউ এজনী আহে অকণমান ৰখি দি আহি মই কামকেইটা কৰোঁ মানে বাইদেউজনী যাব হৈছে গতিকে মোকো খুৱাই লওঁগৈ অকণমান দুপৰীয়া সময়ত তাই শুৱে গতিকে খুৱাই লওঁগৈ খুৱাই পেলাই মই বাকী কামখিনি কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব পুনৰ লগ পাই এইজনী হৈছে আমাৰ দুষ্ট ছোৱালী নুশুই পেলাই বমাচি কৰি গোটেই বিচনাখন বাগৰি থাকিব ধুনু মামু কলিদা ধুনু মানু কলিদা দাঁতকেইটা দেখাই দিয়া তোমাৰ দাঁতটো দেখাই দিয়া মা তোমাৰ দাঁতটো দেখাই দিয়া দাঁতটো তোমাৰ দাঁতটো এই আমাৰ ধুনু দাঁত গৈছে দাঁত দেখাই দিয়া দাঁতটো দেখাই দিয়া বহি থাকিলে দা আমাৰ এজনী হৈছে জিমনাষ্টিক প্লেয়াৰ এজনী গোটেই বিছনাখনত জিমনাষ্টিক কৰি থাকিব খালি হাঁহি চোৱা তাই জিমনাষ্টিক অকণ কৰি দিয়া কৰা পুলটাই এবাৰ উঠিব এবাৰ শুব কি কৰি থাকে কৈ দিয়া অকণমান এই নুশুৱে একদম নুশুৱে এতিয়া শুবলৈ লৈ পেলাই এইখন কৰি ফুৰিছে সেইটো হাতীটো আনা তোমাৰ মৰমৰ হাতীটো আনা শুব নালাগে এতিয়া হাতীটো আনা কি হ'ল খং উঠিছে এইফালে আহা শুব নালাগে এইফালে আহা আকৌ শুইছে আকৌ উপনি কৰি শুইছে এফালে চোৱা কৈ দিয়া ধুনু কথা শুনিছানে মোক এনেকৈ কোৱা নকৰা এতিয়া ন দুষ্ট কৰা এইবিলাক কৰা মোকো খুৱাই আহিলোঁ আৰু পাকঘৰলৈ আহিছোঁ এতিয়া ভাবিছোঁ কেক এটা বনাই লওঁ কাৰণ কাইলৈ আহিব আলহী আৰু আলহীক হাতেৰে কিবা এটা নিজে বনাই খুৱাব পাৰিলে ভাল লাগে
পটককৈ বনাই ল'ব পাৰিম বাৰু কেকটো তাই শুই থাকোঁতে আৰু কেকৰ কাৰণে সেইদিনাখন এয়া বাতি আনিছোঁ অনলাইনত কিনি পেলাই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ কাৰণ মোৰ অভেনটো বেয়া হৈ আছে এতিয়া প্ৰেছাৰ কুকাৰতে বনাব লাগিব কেকটো মাছ আনিব যাম একুৰিয়ামৰ কাৰণে একুৰিয়ামটো দেখালে জানো হাতটো দিয়া হাত এবাৰ দিয়া খং উঠি আছে একুৰিয়ামটো দেখাওঁ আহকচোন যে আমাৰ একুৰিয়ামটো আগতে এবাৰ দেখাইছিলোঁ পুৰা লেতেৰা হৈ গৈছিলে লকডাউনত নাছিলোঁ যে আমি মাছ নাথাকা একুৰিয়াম আজি মাছ আনিব যাওঁ আজি এইটোত মাছ আনিব যাওঁ আপোনালোকক দেখামগে কি মাছ পাওঁ কি পাওঁ তাকে ওলাবই পাৰে এইটো চাফা কৰা আজি 4 দিনমান হ'ল ইফালে এতিয়া পলো মাৰিয়ে আছে ইয়াতে চাওকচোন পলো মাৰিয়ে আছে মাছহে নাই আমি যাওঁ মাছ আনোগে মাছ নিবলৈ আহিছোঁ মাছ ইমান নাই ন দাদা মাছটো ইমান নাই মাছ নাই বুধবাৰেহে আহিব বোলে মই বেক কেমেৰা কৰি দেখাই আছোঁ মাছখিনি কি নাম কয় দাদা মাছ এইটো যে এই হেৰি কলা বগা ন এইটো আৰু এইটো এইটো আমি আগতে নিছিলোঁ ন এইটো বাছ ইমানটোৱে আছে মাছ চাগে এতিয়া আৰু এইফালে আছে এইকেইটা এইটো একদম পুঠি মাছৰ নিচিনা লাগিছে আৰু এইটো কাৱৈ মাছ টাইপৰ আৰু এইকেইটাও নিব পাৰিম ন আৰু এইফালে নাই তলত আছে জানো নাই আপোনাৰ দোকানখন এড্ৰেছটো কৈ দিয়ক আপোনালোকে মাছ নিব আহিলে আহিব পাৰিব দাদাৰ ওচৰত দোকানখনৰ নাম দিছে নে কিবা ফেঞ্চি একুৰিয়াম আপোনালোকে আহিব পাৰে কোনোবাই মাছ নিব আহিলে আমি ইয়াৰ পৰাই নিওঁ দাদা যায় আমাৰ তাত মই এতিয়া নিলে চাগে এইকেইটা লৈ যাম বেছি মাছ নাই এইকেইটা আৰু এয়া লৈ যাম আমি যিকেইটা বিচাৰি গৈছিলোঁ নাপালোৱে শেষে হৈ গ'ল মাছ এইকেইটা আছে গল্ড ফিছ 7টা আনিছোঁ দিলেও মানে চেকনিখন লাগিব তুমি পানীটো পেলাই ল'লে মাছখিনি চেকনি দি পেলাইহে পানীটো পেলাই ল'ব লাগিব নহয় কি কৰিবা এতিয়া তাৰপৰা নহয় মই আমাৰ এখন আছে নহয় মই ব্যৱস্থা এটা কৰি আছোঁ ৰ'বা মই আনি আছোঁ আমাৰ ইয়াত চেকনি নাই বেলেগকৈ পাকঘৰৰ চেকনি আনিয়ে চেকনি যোগাৰ হৈ গৈছে এয়া আমাৰ মাছ যাব এতিয়া একুৰিয়ামত যাব একুৰিয়ামত মাছ যাব এতিয়া এইটো ইয়াত দুটা দিলা ন আৰু কেইটামান মাছ যাব এতিয়া এয়া মাছ কেইটা মাছ দিলে আৰু এতিয়া আৰু এইটো মেচিনটো আনিলোঁ দেই এইটো পানীটো চাফা কৰি থাকে এইটো অলপ
এইফালে চোৱা মাছটো চোৱা তাই চুব বিচাৰি আছে মাছটো তাই কেমেৰাটো ফালে চাই তাই আছে। কেমেৰাটো ফালে যায় যে কি হৈছে এইটো কি কৰি আছে আৰু কেমেৰা দেখিলে তাই একো নকৰা হয় এক্টিভিটিজবোৰ যি কৰি থাকে কেমেৰা দেখিলে একো নকৰে একদম পুৰা নিস্তব্ধ হৈ যায়গৈ মানুহজনী কিবা এইফালে চোৱা হাঁহি এটা মাৰি দিয়া এনেও মনটো মাৰি থাকিবই হাঁহি মাৰিছে নেকি হাঁহি এটা মাৰ অকণ তোমাৰ গানটো গাই দিয়া আমি মনটো মানে এটা অকণমান বেয়া হৈ আছে এতিয়া জলপান অকণ খোৱালো শুই আছিলে খোৱা পৰা উঠাৰ পিছত জলপান অকণমান খোৱালো আৰু খুৱাই পেলাই এতিয়া নাথাকে দেখিছেনে তাইক ফুপুনিয়াই থাকিব লাগে মোক ক'ত এতিয়া ৰাতিখন ফুপুনিয়াই এই চিঞৰ শুনিছেনে বাৰু আই ফুপুনি থাকিব লাগে মানে ৰৈ থাকিব নোৱাৰো মই দেখোন ৰুমৰ ভিতৰতে এনেকৈ আমি ফুপু গৈ আছো মই গান এটা বনাই লৈছো আমি ফুপু ভাবিছিলো একুৰিয়ামটো ল'লে মাছকেইটা অকণমান চালাড থাকিব একোৱে নাচায় মাছকেইটা ফালে এইটো একো ইণ্টাৰেষ্টিং নাই তোমাৰহে মাছ তুমি ভাল পোৱা তাই মাছে ভাল নাপায় তোমাৰ ছোৱালীয়ে মাছে ভাল নাপায় আমি ফুপু গৈ আছো মই এনেকৈ ঘূৰি পাগল লাগি যায়গৈ ভালো হৈছে অকণমান এক্সাৰচাইজ হৈছে ন আমি ফুপু গৈ আছো মাছ দেখিছেনে কেনেকৈ লাগি আছে ক্লাছত কেনেকৈ গৈছে দেখিছেনে মাছটো অথনি আমি দিয়া অলপ সময় পিছতে এনেকৈ মাছটো লাগি থকা দেখি পেলাই ভয় খালোঁ বোলো মাছটো মৰিলে নেকি বুলি ভাবিলোঁ কিন্তু মাছটো মৰা নাই এইটো লেতেৰা বস্তুবোৰ খাই খুচি চালোঁ আকৌ কাটি চুইপাৰ ফিছ লেতেৰাবোৰ খায় আৰু বেলেগ সিহঁতে কিবা হাগি কৰি দিলেও খাই দিয়ে নেকি এই নহয় এই খেলাইবোৰ হয় যে খেলাইবোৰ চব খাই দিয়ে আৰু যিমান লেতেৰা চব খাই দিয়ে চুইপাৰটোৰ কাৰণে লাগি আছে ডাঙৰ হ'ব চাগে ন মাছটো কি কৰি আছে কি কৰি আছে মা একেবাৰে চাই আছে এই মই ৰখি আছো যে এয়া গৈ থাকিবলৈ লাগে এতিয়া এয়া আমি মাছ দিলোঁ আৰু আহি পেলাই আৰু এইকেইটা ফুপু নিয়াই আছো পেলাই তাইৰ ভাতটো বনাবলৈ আছে অকণমান আৰু আমিও আজি ৰুটি খাম বুলিয়ে ভাবিছোঁ কিবা এটা বনাম আৰু ৰুটিৰ লগত খাবলৈ তেনেকৈ ৰাতিটো চলি যাব এতিয়া তাইক অকণমান ফ্ৰাই কৰি লওঁ তাৰপিছত খুৱাওঁ আৰু মই পাহৰিয়ে গ'লোঁ আমাৰ এনিভাৰ্চাৰী 20 জানুৱাৰীতে আছিলে এওঁ এটা গিফ্ট দিছে গিফ্ট এটা কিন্তু গিফ্টটো মানে সময়ত আহি নেপালেহি অনলাইন অৰ্ডাৰ দিয়া হৈছিলে মানে ধেমাজিৰ কাপোৰ আছিলে অৰ্ডাৰ দিয়া হৈছিলে সময়ত আহি নেপালেহি এতিয়া আহিছে মই আপোনালোকক দেখাম কাপোৰযোৰ লৈ আহোঁগৈ ৰ'ব আৰু এইযোৰ হৈছে মোৰ কাপোৰযোৰ মোৰ ফেভাৰিট কাপোৰযোৰ ইমান ভাল লাগিছিলে নহয় কাপোৰযোৰ দেখি পেলাই মোৰ টচৰ কাপোৰ হয় ধেমাজিত বোৱা হাতে বোৱা মানে তেওঁলোকৰ শালত বোৱা ইমান ধুনীয়া লাগিছে এখন হৈছে চাদৰখন আৰু তুমিয়ে গিফ্ট দিছা বাৰু তুমি গিফ্ট নিদিলে মই ক'ত পালোঁ হয় ন মই তুমিয়ে গিফ্ট দিছা থেংক ইউ আৰু তোমাকো আৰু এইটো হৈছে পতিটো আৰু এইখন হৈছে মেখেলাখনো ধুনীয়া একদম ওপৰলৈকে ফুল আছে চাওক ওপৰলৈকে ফুল আছে ইমান ধুনীয়া কাপোৰযোৰ মই এইযোৰ কাপোৰ লিপিকাৰ পৰা লৈছোঁ মোৰ ফ্ৰেণ্ড তাই আনি দিছে দেই লিপিকাকো থেংক ইউ তাইক মই বহুত কৈ তাই বিচাৰি আনি দিলে এইযোৰ কাপোৰ থেংক ইউ লিপিকাকো কাপোৰযোৰ এনেকুৱা কাপোৰ বহুত ভাল লাগে আকৌ এযোৰ দিবা হা অলপ দিনৰ দাঙি দিয়া পিছফালটো এইফালে চোৱা ভিডিঅ' কৰিলে আমাৰ তুমি এতিয়া ধুনুকে কৰিবা হাত ঘূৰালে লাৰু পায় শেষ কৰোঁ এইটো ভিডিঅ'ত মই একো ৰেচিপি দিব নোৱাৰিলোঁ আমাৰ গাও অকণমান বেয়া হৈ আছে আৰু তাতে সময়ো নাপালোঁ তেনেকৈ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব নতুন এটা ভিডিঅ' লৈ আহিম আৰু নতুন ৰেচিপি এটা ট্ৰাই কৰিম দিবলৈ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ বাই বাই গুড নাইট